হাঁহটো কেনি গ'ল না হাঁহ হাঁহ বাহিৰত মাৰি থৈ যদি কেলা কুক 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 কৰি লগাই মৰিলে এইটো এয়া মই চুনু মাইনা আহিছিলি ধুনু মাইনা আহিছিলি কি হয় গুড ইভিনিং বন্ধুসকল আজি ওলালো এজেগাত বিহু খাবৰ কাৰণে আৰু গাটো খুব ভাল নাই সেইকাৰণে আগৰ মেজি জ্বলোৱা কিবা এনেকুৱা বা উৰুকাৰ দিনা এনেকুৱা ভিডিঅ'বিলাক দিবলৈ অলপ অসুবিধা হ'ল মাত্ৰ একেবাৰে গাটো বহুত বেয়া আছিলে কোনোমতে বিহুটো ভালে কুশলে গ'ল বুলি ক'ব পাৰি আৰু কিন্তু ইমানো ভাল যোৱা নাই যিহেতু মোৰ শৰীৰটো একেবাৰে বেয়া আছিলে তো আজি অলপ পিল চিল খালোঁ পিল চিল খাই মেলি গাটো অলপ সুস্থ হ'লোঁ তো সুস্থ হৈ কিনে ওলালোঁ লগৰজনৰ বন্ধুজনৰ ঘৰলৈ আমি 3টা বন্ধু 4 নম্বৰ বন্ধুটোৰ ঘৰলৈ তো আগফালে বহি আছে এইফালে পিংকু হাই এয়া মোৰ বন্ধু এইফালে বহি আছে আৰু এজন বন্ধু ডিপজিট এইফালে চাই দিয়া হাই এইজন আমি 3জন বন্ধু ওলালো আৰু এজন বন্ধু ঘৰলৈ মানে সেইজন ছাৰপ্ৰাইজত থাকিব সেইজন তাত দেখামগৈ কাৰ ঘৰত গৈ আছো আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু গৈ কেনে কেনেধৰণে কি কৰিম কি নাই অলপ তাত কেনেকুৱা হাংগামা কৰিম মোকতো জানে মইতো হাংগামা কৰিম তো কেনেকুৱা কি কৰিম এতিয়ালৈকে ভাবি গৈ আছো মই কৰিম মানে ঠিক আছে তাৰপিছত চাই থাকক ভিডিঅ'টো আৰু এতিয়া কেনেকৈ কোনফালে যাম চাই থাকক মাতটো অলপ মানে বেয়া ওলাইছে বেমাৰ হৈ আছিলে ন তো সেইকাৰণে মাজে মাজে কাহটো আহিব পাৰে বেয়া নাপাব দেই এইফালে গেছ কিকাৰ পাইছোহি আমি আহি গান শুনি আহি আছো আৰু পিংকুৱে আগফালে পুৰা গান বজাই আছে ইটো পিছত ইটো মজা গান লগাই আছে তো আহি আছো এনেকে মিহিকে আপোনালোকৰ বিহু কেনেকুৱা গৈছে বিহু ভাবিছো ভালে গৈছে আমাৰতো ঘৰত বিহু খাই দিওঁ আমি আকৌ বেলেগৰ ইয়াতো আহি গ'লো বিহু খাবৰ কাৰণে বিহুনো কি আৰু পিঠা চিঠা খাই একদম কাহ হৈ গৈছে পুৰা এবাৰ লগৰটো ঘৰত গৈ কিনে কি খাম ভাবি পোৱা নাই হাঁহ চাহ খুৱাব চাগে আশা কৰোঁ এয়া তেলটো পাইছোহি বিহুৰ পৰা জাষ্ট ওলালো তেল ভৰাই ললো অলপমান এতিয়া আৰু গৈ থাকো না পিংকু এটি গান বজাব এতিয়া বিহুৰ ছিজন হৈ আছেতো তো ৰাস্তাত খুব কম গাড়ী মটৰ যাতায়াতবিলাক ঘৰলৈ যাবলৈ যিডাল সুৰংগ পাৰ হ'ব লাগে মই ভয়তে মই অকলে আহিবলৈ ভয় খাওঁ সেইকাৰণে আমি গোটেইকেইটাই আহিছোঁ ইয়ালৈ এইডাল সুৰংগ পাৰ হ'ব লাগে আকৌ এইডাল কিবা নিজকে মোক গুৱাহাটী আহিছোঁ লাগে এই তলে গ'লে আন্ধাৰ হৈ গ'ল এই দেখিছানে মাতটো শুনি ভাল লাগে আকৌ ৰাতি আহিবলৈ ভয় লাগে ইয়াত এইডাল সুৰংগ এয়া এছটো নিচিনা ওলালোহি আৰু তো কমেণ্ট কৰিব আপোনালোকে বন্ধুবৰ্গৰ ঘৰলৈ এনেকুৱা গ'লে মানে এনেকুৱা ডাঙৰ সুৰংগ পায় না নাপায় কমেণ্ট কৰিব কিন্তু আমাৰ বন্ধু গোটেইকেইটা ঘৰলৈ গ'লে এনেকুৱা এটা সুৰংগ পাবলৈ হয় ৰাস্তাত পাই যাবলগীয়া হয় এইফালে চাওক পাৰ্টি চলি আছে আজিও বহুতে আজি মানে ভোজ খায় ন আমি বাৰু আমাৰ কালিয়ে খোৱা হ'ল আজি কিছুমানৰ আজি ভোজ খায় মাঘ বিহুৰ ভোজ তো এইজোপা জৰি গছৰ শিপা কেনেকৈ ওলাই আছে গছজোপা তো এয়া গৈ আছো ধুনীয়াকৈ মিহিকে আগফালে দুখন গাড়ী গৈ আছে ৰাস্তাটো অভাৰটেক কৰিব নোৱাৰি মিহিকে এতিয়া পাইছোঁ লেজাই কলাখোৱা চাকৰি পথাৰলৈ আমি গৈ আছো জেগাটুকুৰা লাহেকৈ মই কৈ দিছোঁ আৰু আপোনালোকক কিন্তু কাৰ ঘৰলৈ গৈছোঁ গেছ কৰি থাকক এতিয়া কি এক্সাইটেড মোকো কওক মোক নকওঁ নেকি হে মই ব্লগটো বনাই আছো বাৰু কিন্তু তহঁতি মোকো অলপ ভাগ এটা দে মোৰ এক্স কিজনী আচ্ছা
মোৰ এক্সজনী কথা পাতি কিনো পাবি হয় নেক্সট সদায় এক্স থাকেই গাইছ কেতিয়াও আপোনালোকে নেভাবিব যে এক্সৰ কথা নেপাতো বা এনেকুৱা নহয় যে এক্সক এৰি দি পাহৰি যাম এনেকুৱা কেতিয়াও নহয় গাইছ এক্সে দিয়া ভলুকা বাঁহকেইডাল আজিও মোৰ পিছফালে ডাঙৰ ডাঙৰকৈ ৰুই থৈছোঁ মোৰ ঘৰলৈ আহিলে দেখা পাব আপোনালোকে কেতিয়াও পাহৰিব নোৱাৰি মোৰ পিছফালে সদায় মই হাগিব যাওঁতে মুতিব যাওঁতে দেখোঁ মই সেই বাঁহকেইডাল আৰু দেখি মোক প্ৰতিডাল বাঁহৰ কাৰণে মোক প্ৰতি বাৰতে এজনীলৈ মনত পৰে আৰু পাহৰিবনো কেনেকৈ এক্স বুলি ক'লেই নেক্সট এক্স থাকে তো সেইকাৰণে পাহৰিব নোৱাৰি চবতে লাগিয়ে থাকে লেঠা লাগেই বিহুৰ দিনত কাৰ কাহ জ্বৰ হৈছিলে কমেণ্ট এটা দিব দেই ভাল লাগিব চাই কেনে ভাল লাগিব কাৰণ ফাৰ্ষ্ট টাইম কেতিয়াও এনেকৈ ভবা নাছিলোঁ যে মানে বিহু দিনটোত মানে যে মোৰ কাহ জ্বৰ হৈ যাব এনেকৈ বুলি মই কেতিয়াও ভবা নাছিলোঁ কিন্তু ফাৰ্ষ্ট টাইম মোৰ এনেকুৱা 2024ত মোৰ এনেকুৱা এটা মানে বেয়া টাইম চলি আছে যিটো টাইমত মোৰ মানে বিহু মানে ভালকৈ গৈছে কিন্তু এনেকুৱা বহুত ভালকৈ যোৱা নাই যে মই মানে একদম ডাঠি ক'ব ভালকৈ গৈছে মানে এতিয়া মই নিজে ভাল কৰি আছোঁ টেবলেট খাই কেনে ভাল কৰি আছোঁ কাৰণে ভালকৈ গৈছে তেনেকুৱা কিন্তু ফাৰ্ষ্ট টাইম হৈছে এনেকুৱা আহি পুৰা এই বজাই দিলি গানটো পিটকৈ চাউণ্ডটো কমাই দে চুইককৈ কমাই দে এই আমি মানে পাই গৈছোঁ বন্ধুটো গাঁওখন পাই গ'লোহি এয়া দেখিছে আহল বহল বহুত ডাঙৰ গাঁও হয় এখন ঠিক আছে লাহেকৈ পাইছোঁহি ৰাস্তাটো ঠেক গাঁৱলীয়া ৰাস্তা আমাৰ নিচিনাই খুব মজা টাউনৰ মানে হাৱাটো ইয়াত একেবাৰে নাই ৰাস্তা পদূলি এইফালে বনিব এতিয়া হেভিকৈ ধুনীয়াকৈ তো এইফালে ছাইডৰ ফালে 4 লেন আহি আছে এইফালৰ পৰা গ'লে মানে কলাখোৱাৰ পৰা গ'লে মানে কি হ'ব এইটো পূৰা এইটো কি বুলি কয় শিৱসাগৰ যিটো ডিমৌ বুলি জেগাটো আছে ন সেইফালৰ পৰা একদম বহুত শ্বৰ্টকাট হ'ব এইফালে তো এতিয়া ৰাস্তা পদূলিবিলাক আপগ্ৰেড হৈ আছে মানে জোখ মাখ চলি আছে তো পাই গৈছোঁ আৰু গাঁওখন লাহেকৈ বন্ধুটো ঘৰতে একেবাৰে দেখাম আৰু দেই আহি থকা মানুহটো এইটো আছিলে বন্ধুটো ফাইনেলি পাই গ'লো সিহঁতৰ ঘৰ তো ফাইনেলি পুৰা পাই গ'লো সেই একদম হাংগামা হ'ব এতিয়া দেই হাংগামা হ'ব এই হাংগামা হ'ব এতিয়া দেই হাংগামা হ'ব চাং চেয়াৰ দেখা এইজনী এইবোৰ লগৰবোৰ বহি আছে বন্ধু কেনেকুৱা ভাল ঠিক আছে এয়া মালপোৱা চালপোৱা পুৰা চাহটো পুৰা খাই ললো খাই লোৱাৰ পিছত এতিয়া চিন্তা নাই আৰু দীপাঞ্জলে এতিয়া একদম ডাঙৰ হাঁহ এটা কোৱাক কৰিব এতিয়া দেখাই দিম দেই কেনেকৈ খাম সেইটো দেখাই দিম তাৰপিছত আৰু কিবা কিবি দেখাম আৰু আমাৰ আছে বহুতখিনি কাম আছে কৈ আহিছোঁ মই দেখাম বুলি আৰু আছে বহুতখিনি বস্তু সেয়ে মই লাহে লাহে দেখাই থাকিম আহিছে মতা ছাগলী মাইকী ছাগলী এইটো মতা দুইটা এইজনী মাইকী হয় না ক'ৰ পৰা আনিলে দে পষ্টটো দে এইকেইটা এই আপোনালোকে বেলেগ কিবা নাভাবিব এইকেইটা আৰু ককায়েক ভনীয়েক আৰু দেই ককায়েক ভনীয়েক দীপাঞ্জলৰ ভনীয়েক এইজনী ধুনীয়া ছোৱালীজনী কাৰোবাক নাম্বাৰ লাগিলে মোক ক'ব মই পককৈ নাম্বাৰ দি দিম অঁ এই নাকত তিলটোৱে প্ৰমাণ কৰে আৰু দীপাঞ্জলৰ ভনীয়েক বুলি এয়া দীপাঞ্জলহঁতৰ গাঁওখন এয়া সন্ধিয়া দৃশ্যটো এতিয়া সন্ধিয়া হ'বলৈ বাকী ঠিক আছে এতিয়া অলপ আৰু এঘৰত যাম ন ক'ত যাম যে আমি ক'ৰবাত যাম যে ক'ত যাম পূৰ্ণিমাহঁতৰ ঘৰলৈ যাম বুলি কৈছে আমাৰ কলেজৰে জুনিয়ৰ হয় সিহঁতৰ ঘৰ এইফালে অকণমান আগত সিহঁতৰ ঘৰলৈ যাম তাৰপিছতে সেনেকৈ আৰু বস্তুবিলাক এনেকৈ হেৰি হৈ আছে এয়া আমাৰ ধুনীয়া ল'ৰাটো গুৱাহাটীত থকা ল'ৰাটো 28 কেমেৰাই জুম কৰি কেনে মাৰিছে ফটো ডন ডিষ্টাৰ্ব মি মজা উঠিছে মজা ভালকৈ মাৰা এইটো নাৰিকলৰ লাডু পাই কেনে এইটো কেনেকুৱা খাইছে পূৰ্ণিমাহঁতৰ ঘৰলৈ আকৌ আহি গ'লোঁ এয়া পূৰ্ণিমা মাক হয় গোটেইকেইটা আহি গ'লোঁ এইটো পিংকুৱে পূৰা খাইছে লুকাই
এয়া পুৰা দি দিছে 4 কাপ 4টা আহিছো বিহু বিহু পিঠা পুৰা দি দিছে আৰু খাম আৰু এতিয়া লাহেকে মোক কাহৰ পৰা মানে কি হ'ল মিঠা খাবলৈ চেনিটো বেছি হৈ গ'ল এয়া দীপাঞ্জলৰ ঘৰত এজনী ধুনীয়া চৰাই এজনী নহয় দুজনী এজনী এতিয়া প্ৰথম দেখাই লৈছো আকৌ ইজনীতো দেখাব পৰা নাই ইজনী মই চোৱাই নাছিলো সেইজনী ডাঙৰ এজনী সৰু আৰু লগত এইটো মই চুনু মাইনা এইজনী ধুনু মাইনা সেইজনী কি হয় क्या हुआ মনটো কি হৈছে গম পাইছা ই কৈছে ই ঘৰত নেজানে ন ইয়ালে অহা কথা সেইকাৰণে তো ব্লগটো দেখি পাব ন এটা ঘৰত সেইটোকে চা চকুচলাই চা এনেকে গোটেই ধুনীয়া ধুনীয়া ছোৱালীব পতাই দিলি আৰু তো এতিয়া হাঁহটো মাৰিলে অৱশেষত কি ক একো নকৰিবি যা যা মই নিজে বনাব পাৰোঁ যা নেলাগে হ'ব যা এই এনেকুৱা লগৰকেইটা পাই মই সুখ নাই পোৱা আকৌ ফাইনেলি সেই ডাঙৰ হাঁহটো টাইম আহি গৈছে আৰু হাঁহটো অৱশেষত বহুত জোৰ জবজ কৰাই কেনে ধৰিলো আৰু হে আহক এই ফাদাৰ দেই দীপাঞ্জলৰ দেউতাক হয় পুৰা ফূৰ্তি এইয়া দিলেই এইবাৰ দি দিয়ক সেইটো দি দিয়ক দিনৰ প্ৰস্তুত দি দিয়ক এই দূৰৰ পৰা দিয়ক ষ্টাইলত বাই নহয় আৰু বহুত আছে এইটো এনেই এটা ষ্টাইল এইটো দেই এই ষ্টাইল এইটো আহক ভিতৰত দেখাবলৈ লাগিব এতিয়া ভিতৰত হাঁহটো কেনি গ'ল না হাঁহ বাহিৰত মাৰি থৈ যদি কেলা কুক কৰি লগাই মৰিলে এইটো এয়া ডেট মাল তলতে আছে আছে পুৰা দিছে নাই আয় পেক দেখাই দিম দেই আছে দেই মাল আছে ফুল আছে দেখোন ফুল আছে দেখোন এইখন কালিয়ে দেখিব লাগিছিলে আকৌ কালি দেখা হ'লেতো আহিয়ে গ'ল হ'লে আজি এৰি চলিব আহিলো যে এইটো এইফালে ৰাজহাঁহ আছে এইবোৰ লোকেল হেৰি হয় ন লোকেল এলেকা এইবিলাকত পুৰা এই মাতটো দেখি নাই কাঁ এইটো খুলিব নালাগে এইটো ওলাই আহিব নহয় তো ফাইনেলি এইটো চলিব এতিয়া মেইন এইটো পাতিহাঁহ বুলি কয় পাতিহাঁহ ধুনীয়াকৈ আমি 3টা আহিলোঁ যেতিয়া এইটো পাতিহাঁহ চলিব আজি তো বাকী কাটি বাচি এতিয়া বনোৱা হ'ব এই হেন বিহুৰ দিনত আহি কেনে যদি হাঁহ এটা খাবলৈ নাপাওঁ কেনেকৈ কি হ'ব হয় না দীপাঞ্জল হাঁহটো চাই আহিলোঁ মতাই দেখিলোঁ ধুনীয়া একদম শকত মকত আকৌ ভাল লাগিব খাই কেনে তেলিও হয় এইটো গুৱাহাটীত কেনেকুৱা খাইছে একদম মুখ চুখ ফুলি গৈছেগৈ আগতে দাড়িকেইডাল নাছিলেতো দাড়ি গজি আহিলে তলতো কাটি আহিছোঁ কালি ধুনীয়া দাড়ি গজিছে পিংকৰো দেখিছে আৰু আগৰ পৰাই দাড়ি ওলাইছে লাহে লাহে ল'ৰাটো তোৰ দাড়িকেইডাল নেদেখা বিয়াত দীঘল সেইকেইডাল ইয়াত দেখিলে মই চব দেখাইছোঁ দাড়ি পৰ্যন্ত দেখাইছোঁ আৰু দেখাম দেই এয়া দীপাঞ্জলে ফাইনেলি গোটেইটো কৰি পেলালে আৰু কৰিব লাগিব দিব এইখন চাই দে আকৌ তই চাই নাই তই এইখন চাই দে আকৌ দেখাই দে থোপাত দেখাই দে এইটো চুপাৰ ভেজাটো নীতি নিৰ্দেশনা কেনেকৈ কৰিব লাগে কি পুৰিব লাগিব বুলি ক'লে এতিয়া চুপাৰ ভেজাই তাক কাটিব দিব লাগিব ধুনীয়াকৈ পিংকুৱে বহুত ধুনীয়াকৈ মাংস বনাই আৰু কাটে দেই নিদিয়া এয়া আমি পুৰা হাঁহ পুৰিব লৈছোঁ দেই এইবাৰ হাঁহক মানে পাখি ক্লিয়াৰকৈ চফা নহ'লতো
এবাৰ পিংকু অলপ দেৰি কাৰণে আহিছে আৰু চেহেৰা দেখাব কাৰণে অথনিৰ পৰা আমিয়ে লাগিলো তইনো কি লাগিলি অ ব্লগডাল বনালি এইটো মেইন কামটো কৰি আছো ৰাইজক দেখাই আছো কেনেকে কি কৰিব লাগে অনুৰাগক কৈছো ৰঞ্জনক নাই মই লগ দিছো মই আকৌ হেণ্ডল দাম 2 ঘণ্টামান পিছত এইটো বস্তু বনিলে আৰু দেই হাঁহটো বনালে আৰু এইটো মাহঁতে লগ লাগি এইখিনি দীপাঞ্জল অলপ ঘৰমান যে অলপ সৰহকে লৈছে ফাদাৰ বহিছে মিচিক মিচিক হাঁহি মাৰিছে এইজনী ওচৰলৈ আনি লবিচোন ডিপজিট দিয়া মোক মাতি আছে এতিয়া মোকে নিদিলি মোৰ নামটোকে মাতি মোকে নিদিলি কি কিবা কবি নি এইফালে চা কোলা মেকুৰী সেইফালে বগা মেকুৰী আয় সেইফালে এই কি চৰাই যে ভাটৌ চৰাই আৰু এটা ক'ত একদম কি যে নাই ঐ ঘৰখনত কি যে নাই হাঁহ ৰাজহাঁহ পাতি হাঁহ এইফালে এজনী হালধীয়া হ'ব এতিয়া খাই লওঁ দেই 2 hours later. গাইছে ঘূৰাই ললে মোক কাঁহৰ দৰৱ চব খাই ললো খাই লৈ যাওঁগে বাই বাই কৈ দিয়া ব্লগটো ইমানখিনিতে সামৰণি মাৰিছো ঘৰলৈ আৰু শেষ কৰিবলৈ নথওঁ ইয়াতে শেষ কৰি দিলো আৰু এতিয়া দেৰি হৈ গ'ল টোপনিও ধৰিছে মই গাড়ীত শুই যাম এতিয়া বাই বাই ওলাই নাহে নেকি কি ওলাই আহিব মই ব্লগটো বাহিৰত সামৰণি মাৰিছো ঠিক আছে বাই বাই গুড নাইট